Hey guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আজি মই আছোঁ এতিয়া গুৱাহাটী। এইটো মোৰ পাৰ্ট 2 হয় ব্লগ। তো এইটো আছে মোৰ বা যোনে মেকআপ কৰি আছে, অফিচলৈ যাব। মানে বৰমা ৰেডি হৈ আছে, ডক্টৰ মানে দেখাবলৈ যাব আৰু। তো আজি দিনটো কি কৰি যাওঁ সব দেখাই যাম। বাৰমান এতিয়া অফিচ যায়। হাই কৈ দে। ব্লগ চলিছে। Hi everyone. Hello. তো বাইদেউ অফিচ যায় পিছত মানে আবেলি কেতিয়াবা আহিবি অফিচ কেইটামান? মই 6:30 আহিম অফিচৰ পৰা তাৰপিছত আপোনালোকক দেখাই আছো আফটাৰ অফিচ আমি কি কৰিম সো কিপ ওয়াচিং টিল দেন বাই বাই। বৰমা ক'ত গ'ল? বৰমা যায়। বাই বাই, পিছত লগ পাম। ঠিক আছে যাওঁ। এতিয়া মায়ে বহি আছে। তো মই এতিয়া গা চা ধুই আহিলোঁ আৰু গা চা ধুই এতিয়া খাবলৈ বহিছোঁ। খাবলৈ এটা আছে বৰমা, এতিয়া মা, এইবিলাক খাই আছোঁ আমি। খাই পিনি আৰু মই মানে সাজি কাজি লৈছোঁ একেবাৰে ফটো ভিডিঅ' বনাম মানে তাৰপিছত দেখাই গৈ আছোঁ। মই খাই বৈ আহিলোঁ। এতিয়া মই বনাম ৰিলচ আৰু ফটো ক্লিক কৰিম। এইটোৱেই জীৱন আৰু মোৰ। কুকাৰ মানে বঙাইগাঁৱত থাকোঁতে এইটো, যেতিয়া আকৌ কুকুৰাজাল আছিলে সেইটোও, গুৱাহাটীতে সেইটোও, মানে এইবিলাকে মোৰ জীৱন আৰু। তো মই এতিয়া ভিডিঅ' ফটোজবিলাক ক্লিক কৰোঁ। মোৰ ইনষ্টাত আইডিত চাব পাৰিব, ফ'ল' কৰি ল'ব Samaria Barman। তেন্তে আৰু মই বনাই যাওঁ আৰু নহ'লে যিমানখিনি মানে পোহৰ আছে সিমানখিনিয়ে যাব। আৰু মই ইমান সাজি কাজি যে লৈছোঁ চব এনেই বেকাৰ যাব। তো আমি এতিয়া এই অফিচৰ পৰা আহিলে আমি এতিয়া কৈছিলে ফুৰিব যাম, তো আমি এতিয়া ফুৰিব গৈ আছোঁ। মায়ে মানে আহি যাব আগতেই। চবক কেনেকুৱা লাগিছে? কিপ ওয়াচিং আমি তাতে গৈ পেলাই দেখাই আছোঁ। দাদা আছে, খাই কৈ দিয়া ক্লাছ কৰি এইবিলাক। তো আমি এতিয়া গৈ আছোঁ মানে ক'ত যাম নিজে নাজানো মানে চবে মানে চবৰে এটা মানে ডিচিশ্যন ক'ত যাব, তো সেইকাৰণে আমি চব ফুৰি আছোঁ। তাৰপিছত ক'ত যাওঁ নাযাওঁ দেখাম আৰু তাৰপিছত। এতিয়া ক'ত গৈ আছোঁ? এইটো যদি ক'ত আহিলোঁ? হোটেল গ্ৰ্যান্ড লইড। লাষ্টত ঘূৰি উঠি এইটোৱে পালোঁ মানে ক'ৰবাত মানে সোমালোঁ ওলালোঁ। আৰু মানে কি ইমান শব্দ চব ফটোখন দেখাই দে। ভাল লাগি আছে ইয়াতে মুখখন। এইটোৱেতো দাদা বহুত ভোক লাগিছে, খাই আছে। বেয়া লাজ কৰিছে, ইমান লাজুকীলতা। খোৱাত লাজ কৰি লাভ নাই। এইটো চুপ খাইছে, এইটোতো খাবলৈ দিয়া নাই, আকৌ পানীয়ে খাই আছে। আকৌ খাব চাব নিদিয়ে নেকি? আজি খানা সি নাপাইছে। বেয়া খং উঠিছে মানে পানীয়ে খাই আছে। সেইকাৰণে পানী খোৱা নাই দেই, পানী বুলিয়ে ভাবিব আকৌ। 7 আপ মিৰিণ্ডাও দি দিছোঁ, তাই বহুত ভোক লাগিছে। পেটডাল ওলাই গৈছে। খোৱা আহি গ'ল, খাই আছে। এইজনীতে আগতে খাব মানে এনেই কৈ আছে কি পেটটো ওলোৱা নাই, আকৌ আগতে চবচে খাইছে। মই খোৱা বোৱা একদম শেষ, চুচি বাচি খালি নহয় পেট ভৰ্তি হৈছে। যিমান হওক খাই বৈ পুৰা শকত হৈ গৈছোঁ আৰু বেছিদিন নাই আৰু ফুলিবলৈ আৰু এবাৰ কৈ দিছোঁ দিনটোৰ কথা। মই খাই বৈ তলত আহিলোঁ। এতিয়া গাড়ী ৰখি আছোঁ, যাম আৰু ৰুমলৈ। গাড়ী বুক কৰিব ৰখি আছোঁ।
এতিয়া মানে ৰুম আহি পালোঁ বৰমাই ভাত খাইছে বৰমাই মানে যোৱা নাই আমি কেইটাই গ'লোঁ আৰু খাই বৈ আহিলোঁ আমিতো নাখাওঁ আৰু তো যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বৰমাই কৈ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু তেন্তে বাই বাই আৰু নেক্সট ব্লগ লৈ জল্দি আহি আছোঁ